গাইছ আজি আহিলো আজাৰা হেমলতা হোটেলত আৰু এটা বিশেষ কামত যেহেতু ৰাহুল বৰা মই আহিছিলো এই হোটেলখনৰ কথা বহুতৰ মুখে মুখে শুনি থাকো আজাৰাত এখন হোটেল আছে ডিকাটলো নেপাওঁতে লেফট সাইডে আৰু এই হোটেলখনৰ খানাবিলাক বহুত ভাল বুলি মানুহৰ মুখে মুখে শুনি থাকো আৰু ইয়াতে সোমালো আজি ভাত কাজ খাবৰ কাৰণে আৰু ইয়াতে ললো এতিয়া লাই গাহৰি ললো ভাত এতিয়া ৰেডি কৰি দিলে এতিয়া ভাতটো ষ্টাৰ্ট কৰো প্ৰথম গাহৰিৰ পৰা টেষ্ট কৰি চাওঁ আৰু ইয়াতে আইটেম বহুতখিনি দিছে চব্জি ভাজি কিবা কিবি বহুত দিছে এইখিনি দিছে কলমু শাক মৰিচা শাক আৰু কিবা কিবি দিছে আৰু খানাবিলাক যথেষ্ট সোৱাদ আছে খাই পিনি ভাল লাগিছে আৰু যিসকলে ইয়াত খাইছেতো গমেই পায় আৰু কেনেকুৱা পাইছে এবাৰ কমেণ্ট কৰি জনাবচোন ইয়াৰ কিন্তু খানা মই যথেষ্ট ভাল পালোঁ খাই পিনি আৰু এতিয়াও বহুত কিবা কিবি আইটেম আহিয়ে আছে দেখিছেই আৰু থালিত জেগাই নাইকিয়া হৈ গৈছে ল'বলৈ আৰু ইয়াতে আপোনালোকে ছাগলী হাঁহ কুকুৰা ব্ৰইলাৰ মাছ গোটেইখিনি পাই যাব আপোনালোকে আৰু এনেকুৱাও নহয় যে দাম বহুত বেছি এটা ৰিজনেবল প্ৰাইজত আপোনালোকে পাই যাব ইয়াতে আৰু হোটেলখনৰ লোকেশ্যনটো আপোনালোকক ভালদৰে বুজাই দিছোঁ জালুকবাৰীৰ পৰা আহি আপোনালোকে ডিকেটলো নেপাওঁতে লেফ্ট চাইডে হোটেলখন পাই যাব